আজি বতৰটো বহুত ডাৱৰীয়া, বৰষুণ এৰাৰ নামেই লোৱা নাই। ইফালে মানুহজনৰ ডিউটিও আছে। ভাজি বনাবলৈ বুলি বন্ধাকবি এটাকে কাটিলোঁ। লগতে আয়ুকো বহাই লৈছোঁ। আপেল অকণমান কাটি থোৱা আছিলে, তাক সেয়াকে খাবলৈ দিছোঁ। লগতে মই চাউল, দাইল যি ধুবলগীয়া আছিল চব একেবাৰতে ধুই আনিছোঁ। তাৰপাছত ঘৰটো এনেই ওপৰে সাৰি লৈছোঁ। পাছত বাৰু ভালকৈ সাৰিব লাগিব। ডিউটিলৈ যাবলৈ ওলালত আজি কিন্তু অকণমানো নাই কন্দা। তাক মই এনেকৈ বুদ্ধি কৰি সৰুৰ পৰা সাৰ পাই থাকিলেই নখ কাটোঁ। হোৱালেতো কাটিব নোৱাৰি, সেয়েহে সাৰ পাই থাকোঁতে বুদ্ধি কৰি কাটি থাকোঁ। তাক খুৱাই বোৱাই এঘুমুটি খুৱাইও দিলোঁ। আজি আকৌ মাহী আহিছিল, মানে মাৰ ভনীয়েক, কিন্তু একেবাৰে নিজৰ নহয়। কিন্তু তেওঁলোক একদম তেজৰ সম্বন্ধৰ নিচিনা। আজি কেইবাবছৰৰ পাছত লগ পাইছে।